আজি যি আমাৰ আন্তৰ্জাতিক দিব্যাংগ দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল ডিজেবল ডে তাৰ লগত সংগতি ৰাখি পেলাই আমি আমাৰ বিটিআৰৰ অল বিটিআৰ ডিজেবল প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনৰ উদ্যোগত ভেৰগাঁৱত এক অনুষ্ঠানৰ আয়োজন কৰিছিলে। ইয়াত আমি দেখিছোঁ প্ৰায় 5 শতাধিক দিব্যাংগ ভাই ভনী বিভিন্ন অঞ্চলৰ পৰা আহিছে বিটিআৰৰ। তো আমি ভাবিছোঁ যে এই অনুষ্ঠানটো বা দিব্যাংগ দিৱস এই সভা সমিতি পাতি পেলাই সজাগতা আনিবলৈ প্ৰয়োগ কৰাটো অকল উদ্দেশ্য নহয়, তেওঁলোকৰ যি অধিকাৰ, তেওঁলোকৰ যি সাংবিধানিক অধিকাৰ বা তেওঁলোকৰ ন্যায্যতা, সেই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। তেওঁলোকৰ জীৱন জীৱিকা নিৰ্বাহৰ কাৰণে সমাধান বিচাৰি কিবা এটা পলিচি ল'ব লাগিব। তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত পলিচি ল'ব লাগিব। তেওঁলোকে যাতে শিক্ষাৰ দ্বাৰা নিজকে নিয়োজিত কৰিব পাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চৰকাৰী বা বেচৰকাৰী, তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু ইতিমধ্যে আমাৰ বিটিআৰ চৰকাৰে তেনেকুৱা ধৰণৰ শিক্ষিত দিব্যাংগ ভাই ভনীসকলৰ কাৰণে এক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। এটা বেলেগ এটা অনুষ্ঠানৰ লগত, শিশু সাৰথী অনুষ্ঠান এটাৰ লগত তেওঁলোকে সেই প্ৰশিক্ষণৰ দ্বাৰা উপযুক্তভাৱে মানে চাৰ্টিফিকেট লৈ পেলাই প্ৰশিক্ষিত হৈ পেলাই তেওঁলোকে চৰকাৰী বেচৰকাৰী অনুষ্ঠানত তেওঁলোকে নিযুক্তি পাবলৈ সক্ষম হ'ব। তাত কেইবাটাও ক্ৰাইটেৰিয়া আছে। ঠিক তেনেকৈ আমাৰ দিব্যাংগসকলৰ কাৰণে যি চাইন লেংগুৱেজ, ডেইলি লেংগুৱেজ বুলি আমি কওঁ, তেওঁলোকৰ শিক্ষণ প্ৰশিক্ষণৰ কাৰণে তেওঁলোকৰ বেলেগ লেটাৰ, বেলেগ তেওঁলোকৰ ব্যৱস্থা আছে। চাইন লেংগুৱেজ, বেইলি লেংগুৱেজৰ প্ৰশিক্ষক বা শিক্ষক আমাৰ বিটিআৰত প্ৰায় নাই বুলি ক'ব পাৰি। আমি দিল্লীৰ এটি অনুষ্ঠানৰ লগত আলোচনা কৰিছোঁ, নেপিত, তেওঁলোক দিল্লী চৰকাৰৰ অনুষ্ঠান। আমি ইয়াৰ পৰা যদি প্ৰতি বছৰে 20 জন বা 25 জন তেনেকুৱা ধৰণৰ শিক্ষিত যুৱক যুৱতী দিল্লীলৈ প্ৰেৰণ কৰিব পাৰোঁ, তাৰ ব্যৱস্থা কৰি আছোঁ, আলোচনা চলি আছে। আমাৰ বিটিআৰৰ চিফ মহোদয়ৰ এই ক্ষেত্ৰত সঁচাকৈ তেখেতৰ এটা ভাল পদক্ষেপ দেখিছোঁ। তেখেতৰ পদক্ষেপত আমি আটাই আগবাঢ়ি পেলাই চাইন লেংগুৱেজ, ব্ৰেইলি লেংগুৱেজৰ যাতে প্ৰশিক্ষণ লৈ পেলাই আমাৰ বিটিআৰত এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠান আমি এতিয়া স্থাপন কৰিব পাৰোঁ দিব্যাংগসকলৰ কাৰণে। হয়, সেইটোৱে ক'লোঁ যে আমি যিবোৰ কৰি আছোঁ, ইমান দিনে বিটিআৰত আমি দেখা নাই ইউডিআইডি চাৰ্টিফিকেটৰ কথা কোনেও কোৱা নাই। বহুত হাজাৰ হাজাৰ দিব্যাংগ ইউডিআইডি চাৰ্টিফিকেট পোৱা নাই। আমি প্ৰায় 12,000 ইউডিআইডি চাৰ্টিফিকেট প্ৰদান কৰিলোঁ। আৰু ইতিমধ্যে আমি আকৌ এটা পলিচি লৈছোঁ যে ডিচেম্বৰৰ ভিতৰত আমাৰ প্ৰতিটো প্ৰজেক্ট অফিচত ইউডিআইডি চাৰ্টিফিকেট প্ৰদানৰ কাৰণে কেম্প বহিব। তো ইউডিআইডি চাৰ্টিফিকেটটো প্ৰথম প্ৰদান কৰিলোঁ। আমি লাইভলিহুডৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ, আপোনালোকে দেখিছে। যথাসম্ভৱ আটাইকে দিব পৰা নাই, আমি প্ৰায়ৰিটি বেচিছ কৰি আছোঁ। বা প্ৰশিক্ষণৰ যি কথা ক'লোঁ, বিশেষ এটা প্ৰশিক্ষণ দিয়া হ'ব, কম্পিউটাৰ প্ৰশিক্ষণ, অফিচ মেনেজমেণ্ট প্ৰশিক্ষণ, বেম্বো ক্ৰাফ্ট প্ৰশিক্ষণ। এইবোৰৰ দ্বাৰা যদি আমি তেওঁলোকক মকৰল কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ যি অধিকাৰ, তেওঁলোকৰ দাবী নিশ্চিতভাৱে কিছু হ'লেও পূৰণ হ'ব। তেওঁলোকৰ যি শিক্ষণৰ, তেওঁলোকৰ লেটাৰ, তেওঁলোকৰ সংখ্যা, তেওঁলোকৰ যি নিজৰ যিটো ক্ৰাইটেৰিয়াত তেওঁলোকে শিকে, চাইন এণ্ড ব্ৰেইলি লেংগুৱেজ, চাইন এণ্ড ব্ৰেইলি লেংগুৱেজৰ কাৰণে আমি তেওঁলোকৰ শিক্ষণৰ কাৰণে ব্যৱস্থা কৰি আছোঁ। গতিকে তেওঁলোকৰ দাবী, তেওঁলোকৰ যি অভাৱ, তেওঁলোকৰ যি অধিকাৰ, সেইবোৰ পূৰণ কৰাৰ কাৰণে আমি এইবোৰ প্ৰয়াস কৰি আছোঁ। অহা দিনতো আমি আৰু বেলেগ আৰু ইয়াতকৈ ভাল পলিচি ল'ম। হয়, আমি ই ৰিক্সা বছৰত 100খন প্ৰদান কৰি আছোঁ। তাৰ ভিতৰত যিসকল খুবেই দৰিদ্ৰ বা এটা পৰিয়ালত দেখিছোঁ যে প্ৰতিগৰাকীয়ে দিব্যাংগ, তেনেকুৱা ধৰণৰ দৰিদ্ৰতম যিসকল আছে তেওঁলোকৰ কাৰণে ই ৰিক্সা আমি প্ৰদান কৰিছোঁ। সকলোকে আমি দিব পৰা নাই, তেনেকুৱা প্ৰায়ৰিটি বেচিছ আমি প্ৰদান কৰিছোঁ। আৰু 50,000 টকা প্ৰতি বছৰে আমি 200 জন দিব্যাংগক আমি 50,000 টকা প্ৰদান কৰি আছোঁ, যাতে ক্ষুদ্ৰ ব্যৱসায় কৰি কিবা কৰি চলিব পাৰে। 50,000 টকা এটা ভাল এমাউণ্ট, সৰু সুৰা কাম কৰি তেওঁলোকে চলিব পাৰিব। তেনেকুৱা ধৰণৰ আমি তেওঁলোকৰ লাইভলিহুড মানে ডেভেলপ কৰাৰ কাৰণে আমি পলিচি লৈছোঁ। অৰুণোদয়টো কিছুমানে পোৱা নাই, ক'লোৱেই মই যে অৰুণোদয় নোপোৱাৰ ক্ষেত্ৰত কিছুমানৰ হয়তো আধাৰ কাৰ্ডৰ লিংক ক্লিয়াৰ হোৱা নাই। তেওঁলোকে হয়তো প্ৰথম ছাবমিশ্যন কৰোঁতে কিবা এটা ভুল হৈছিল, কিন্তু এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে জনাইছে, সিদ্ধান্ত লৈছে যে প্ৰতিগৰাকী দিব্যাংগ অৰুণোদয় পাব। তাত কোনো ধৰণৰ হকা বাধা নাই, কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই। দিব্যাংগ মানে অৰুণোদয় পাবই তেওঁলোকে।